হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোকক আমাৰ বাৰীখন দেখাইছিলোঁ। আজি বাৰীত কিবা লাগিছে নেকি ছিঙিবলৈ যাওঁ, বলক মোৰ লগত আপোনালোকেও চাব ভিডিঅ'টো। আৰু আপোনালোক যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। লগতে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপ স্কিপ নকৰিব। আমাৰ পপকৰ্ণ লাগিছে দেই আইনো। নাই নাই, এতিয়া ছিঙিব নাই হোৱা, আৰু অলপ ডাঙৰ হ'ব লাগিব। এয়া দেখিছে গোমধান, জিকা দেখিছে নহয়, ৰ'ব। গোমধান লাগিছে, দেখাইছিলোঁ আপোনালোকক দুদিনমানৰ আগতে। এতিয়া লাগিছে এয়া চব ধুনীয়া ধুনীয়া গোমধান লাগিছে, আৰু কেইদিনমানৰ পাছত খাব হ'ব। আৰু এইফালে জিকা এটাহে লাগিছে দেই। গছজোপা সৰু বেয়া হৈ গ'ল, মানে মৰি গ'ল গছজোপা। এতিয়া জলকীয়া ছিঙিম, তিয়ঁহ লাগিছে। এয়া তিয়ঁহ লাগিছে, দেখিছে এয়া তিয়ঁহ ছিঙিম আজি। এইফালে এইবোৰ দাংবডি লগা নাই, লাগিব আৰু। এয়া তিয়ঁহ লাগিছে আমাৰ বাৰীতে, ইমান ধুনীয়া তিয়ঁহ। কি কৰি খাব এতিয়া? বোৱাৰীয়ে সুধিছে কি কৰি খাব এতিয়া। মাছৰ লগতে খাম বুলি ভাবিছোঁ আৰু। পোক হৈছে বহুত, কিবা চব্জি খেতি কৰিলে মানে পোকে মানে বৰ আমনি কৰে, বহুত পোক আছে। অৱশ্যে আমি একো দৰৱ বা এইবোৰ চেনিয়ৰ আৰু এনেকৈ কীটনাশক একো দিয়া নাই, একেবাৰে অৰ্গেনিক আৰু গোবৰ দিয়া আছে, তেনেকৈয়ে হৈছে। সেইকাৰণে খাবলৈ খুবেই সোৱাদ। এয়া ছিঙি ল'লোঁ এতিয়া আমি। বলক ৰান্ধোগৈ, তিয়ঁহৰ আঞ্জা ৰান্ধিম মাছৰ লগত, চাব আপোনালোকে। মাছ অৱশ্যে এতিয়ালৈকে অনা নাই, কাটি বাচি ৰেডি কৰি লওঁগৈ, তাৰপাছতহে মাছ আহিব চাগে। মাছ আনিবলৈ পঠাব লাগিব। ইয়াত তিয়ঁহকেইটা গুচাই ল'লোঁ, বাকলিখিনি মই এনেই য'তে ত'তে পেলাই নিদিওঁ, এয়া সাৰ হয়, এনেকৈ টাবত থৈ দিওঁ, ভাল সাৰ হয় বাকলিৰ পৰা। এয়া কাটি ল'লোঁ, আৰু এয়া ৰেডি হৈ গ'ল। কাটি ধুই পখালি ল'লোঁ, লগতে জিকাটোও ধুই পখালি কাটি দি দিলোঁ। ইমান সৰু জিকাটো কিনো কৰিম, মিক্স কৰি দিলোঁ। এফালে ৰেডি কৰি ল'লোঁ পিঁয়াজ, নহৰু আৰু অলপ সৰিয়হ গুটি পিচি ল'লোঁ। আৰু এতিয়া মই বেঙেনাকেইডোখৰ ফ্ৰাই কৰি ল'ম। এয়া কেৰাহী গৰম হ'বলৈ দিলোঁ। এতিয়া মই বেঙেনাকেইডোখৰ প্ৰথমতে ফ্ৰাই কৰি ল'বলৈ দিম। আৰু এফালে মানুহজনক পঠাই দিছোঁ মাছ আনিবলৈ, ঘৰত মাছ নাই মানে আনি থোৱা। আৰু মাছ আনে মানে মই এইখিনি কৰি লওঁ বুলি ভাবিছোঁ। বেঙেনা ফ্ৰাই কৰি লওঁ, আৰু তিয়ঁহখিনিও মই ভাজিয়ে থৈ দিম আহি পাই মানে। এয়া বেঙেনা ফ্ৰাই হৈছে, আৰু এয়া বেঙেনা হৈ গ'ল, ধুনীয়া হৈছে। কম যদিও ঘৰৰ হয়, আৰু আজি সকলোবোৰ ঘৰৰে খাম। এতিয়া মই মাছ যিহেতু আহি পোৱা নাই, তিয়ঁহখিনি মই ভাজি থৈ দিম। তেজপাত দিছোঁ, 2টা শুকান জলকীয়া আৰু অকণমান পিঁয়াজ দি মই এতিয়া কাটি থোৱা তিয়ঁহ আৰু জিকা ভাজি থ'ম। অকণমান হালধি দি দিছোঁ লগত। সেয়া মই তিয়ঁহখিনি এতিয়া ভাজি থ'ম। চাই থাকক আপোনালোকে, মাছ যিহেতু মোৰ আহি পোৱাই নাই, মাছ অহালৈকে মই এইবিলাক ৰেডি কৰি লৈছোঁ। খায়নে আপোনালোকে তিয়ঁহৰ লগত মাছ? আমি খাওঁ, মোৰ হাজবেণ্ডে বহুত ভাল পায় তিয়ঁহ খাই। তেওঁ
কেঁচাকৈও ভাল পায়, চালাড কৰি চব্জি বনালেও ভাজি বনালেও ভাল পায় তেওঁ। এতিয়া নিমখ দি দিলোঁ আৰু এতিয়া সিজিব দিছোঁ। ভালদৰে সিজি ল'লে নমাই দিম। এফালে মোৰ মাছ আহি পাইছে অলৰেডি। মাছ ধুই পখালি ৰেডি কৰি থৈছোঁ। বেছি নহয়, অকণমান মাছ আনিছোঁ, তাৰে লগতে বনাম। এয়া হৈ গ'ল। এতিয়া তিয়ঁহখিনি সিজিলে মই নমাই থ'লোঁ। এতিয়া মাছকেইডোখৰ মই নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। এয়া মাছ ফ্ৰাই হৈ গ'ল। এতিয়া অকণমান ইয়াত তেলত, সেইখিনি তেলতে মই পাঁচফোৰণ দিলোঁ অলপ, আৰু বটি থোৱা পিঁয়াজ আৰু সৰিয়হ গুটিখিনি দি দিছোঁ। পিঁয়াজ, সৰিয়হ আৰু ৰচুন দিয়া আছিলে তাতে, আৰু জলকীয়া গুড়ি দিছোঁ 1 চামুচ, কাশ্মীৰী জলকীয়াটো। এয়া ধুনীয়াকৈ ভাজি লৈছোঁ মই এতিয়া। হালধি দি দিলোঁ, আৰু এতিয়া মই বিলাহী এটা কাটি থৈছোঁ, ডাঙৰ নহয়, অলপ সৰু বিলাহী এটা কাটি থৈছোঁ। ইয়াতে ভাজি ল'ম এতিয়া তেলতে বিলাহীটো। বিলাহী দিলে অলপ সোৱাদ হয়। বেলেগ মই একো মছলা দিয়া নাই ইয়াতে। অকণমান নিমখ দি দিছোঁ। নিমখ ভাজিত দিয়াই আছে, গতিকে ইয়াতে কমকৈ দিছোঁ। এতিয়া মই এইখিনি তাতে মিক্স কৰি দিম, ভাজি থোৱা তিয়ঁহখিনি। এয়া ধুনীয়াকৈ মিক্স কৰি পানী দি উতলিবলৈ দিম। এয়া দেখিছে খুব সুন্দৰ হৈছে। এয়া এতিয়া মই ইয়াতে পানী দি উতলিবলৈ দিম। উতল আহিলে মই মাছ কেইপিচ দি দিম। এতিয়া মই মাছ কেইপিচ দি ভালদৰে উতলিবলৈ দিম। এয়া দেখিছে খুব সুন্দৰ হৈছে, খাবলৈও টেষ্টিয়ে হ'ব। এয়া হৈ গ'ল, মই এতিয়া নমাই দিম। এয়া নমালোঁ, হৈ গ'ল ৰেডি। এতিয়া মোৰ খানা তৈয়াৰ হৈ গ'ল। এফালে মাছৰ কাৰী, খুব সুন্দৰ হৈছে আঞ্জাখন। আপোনালোকেও খাব এনেকৈ বনাই, বহুতে খায়ে চাগে, ভাল লাগে এনেকৈ খাবলৈ। এয়া বেঙেনা ফ্ৰাই, আৰু এফালে মাছ, আৰু ভেন্দি ভাজা আছে, ৰাতিপুৱাৰ ভজা, আৰু বি জলকীয়া গোটাকৈ নাই দিয়া, এডোখৰ দি দিছোঁ, আৰু অকণমান নেমু দিছোঁ, আৰু জলফাই আচাৰ। এয়াই আজি আমাৰ দিনৰ খানা। নিশ্চয় ভাল পালে ভিডিঅ'টো। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।